ৰাজগড়ৰ খবৰ কেনেকুৱা? সকলোৰে খবৰ ভাল? প্ৰথমতে মই চিনাকি কৰি দিছো দিলীপ শইকীয়া, ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি। বিমল বৰাকো চিনাকি কৰি দিব নালাগে নে লাগিব? আৰু মই চিনাকি দিব লাগিব নেকি? ঠিক আছে, আজি আই লাভ ইউ। মই কেইটামান কথা আপোনালোকক ক'ব খোজো। আশীৰ্বাদ যাত্ৰা আচলতে ফ্লেগখিনি অলপ নমাই দিব পাৰে। অনুগ্ৰহ কৰি ফ্লেগখিনি অকণমান নমাই দিয়ক, যাতে সকলোৱে দেখা পায়। তলত দিব, কিন্তু ধুনীয়াকৈ ৰাখিব। আপোনালোকো আহি যাওক আগত যিমান পাৰে। শ্ৰদ্ধা ৰাইজ, যোৱা 28 ফেব্ৰুৱাৰী তাৰিখে আমি আশীৰ্বাদ যাত্ৰাৰ আৰম্ভ কৰিছিলোঁ। প্ৰথম দিনা আমি ঢেকীয়াজুলিৰ পৰা নদুৱাৰলৈকে, দ্বিতীয় দিনা জাগিৰোডৰ পৰা পুৰণি গুদামলৈকে, এই ধৰণে আমি আমাৰ আশীৰ্বাদ যাত্ৰা আহি আহি আজি ৫ম দিনত উপনীত হৈছোঁ। আজিৰ দিনটোত আমি ৰাতিপুৱা নাহৰকটীয়াৰ পৰা আৰম্ভ কৰিছিলোঁ। টিংখং হৈ আমি ৰাজগড় পালোঁ আৰু আমি মৰাণলৈকে যাবৰ বাবে চেষ্টা কৰিম। গোটেই ৰাস্তাত আপোনালোকৰ যিমান মৰম আৰু আশীৰ্বাদ পালোঁ, মই সঁচাকৈয়ে অভিভূত। আৰু আপোনালোকক মই মোৰ অন্তৰৰ গভীৰতম কোণৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। যোৱা 5টা যাত্ৰাত ৰাইজৰ লগত থাকি এনেকুৱা অনুভৱ হ'ল, ৰাইজে যেন আমাক হিয়া উজাৰি আশীৰ্বাদ দিছেনে নাই আপোনালোকে আশীৰ্বাদ? আৰু আপোনালোকৰ আশীৰ্বাদত মই নিশ্চিত যে এইবাৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ আকৌ এবাৰ গঠন হ'ব, তাত কোনো সন্দেহ নাই। চৰকাৰ হ'বনে নাই? টিংখং